যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব সিহঁতৰ বাবে লৈ আহিছোঁ ভাল খবৰ। MIL এক্সাম লিকেজ হোৱাৰ পিছত এক্সাম পষ্টপ'ন কৰা হৈছিল। এইমাত্ৰ ডক্টৰ ৰমেশ পেগু অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ টুইট যোগে এই নটিফিকেশ্যনটো জনাইছে। আপোনালোকৰ বাবে লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ। MIL এক্সাম লিকেজ হোৱাৰ পিছত এক্সাম পষ্টপ'ন কৰা হৈছিল। এইমাত্ৰ ডক্টৰ ৰমেশ পেগু অনাৰেবল এডুকেশ্যন মিনিষ্টাৰ টুইট যোগে এই নটিফিকেশ্যনটো জনাইছে। নটিফিকেশ্যনটোত জনাইছে যে উক্ত MIL পৰীক্ষা 1 এপ্ৰিলৰ ৰাতিপুৱা 9 বজাত অনুষ্ঠিত কৰা হ'ব। নটিফিকেশ্যনটোত জনাইছে যে উক্ত MIL পৰীক্ষা 1 এপ্ৰিলৰ ৰাতিপুৱা 9 বজাৰ পৰা অনুষ্ঠিত কৰা হ'ব। মই ভাবোঁ যিসকল ছাত্ৰ ছাত্ৰী বেছি পঢ়িব পৰা নাছিল সিহঁতে পঢ়িব পাৰিব আৰু যিসকল ভাল ছাত্ৰ ছাত্ৰী সিহঁতে আৰু ভালকৈ পঢ়িব। বাই দ্য ৱে, এক্সামটো লিকেজ হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীৰ বহুত ক্ষতি হৈছিল। এতিয়া ইনফৰমেশ্যনৰ বাবে যদি আপোনাৰ লাভ হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে খবৰটো জানিব পাৰে। কিয়নো খবৰটো পোৱাৰ পিছত সিহঁতে ভালকৈ পঢ়িব পাৰিব, কাৰণ উক্ত 1 এপ্ৰিলতো পৰীক্ষাটো অনুষ্ঠিত কৰা হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়িব পৰা নাছিল সিহঁতে যাতে ভালকৈ পঢ়ে, মোৰ এইটো অনুৰোধ থাকিল। কিয়নো আপোনালোকৰ ভৱিষ্যত আপোনালোকৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে।